আজি হ'ল ৰবিবাৰ আৰু ৰাতিপুৱা উঠি কিবা চটপটীয়া বস্তু খাব মন গ'ল মাক ক'লোঁ মা বনাই বোলে চুজিৰ পুৰি ন মা চুজিৰ পুৰি বনাবা কেনে কিহেৰে প্ৰথমতে চুজি 1 কাপ ল'লো চুজি 1 কাপ আৰু 1 কাপ গৰম পানীত চুজিখিনি তিয়াই থ'লো থৈ 10 মিনিট তিয়াই থৈ তাৰপিছত চুজিৰ লগত এতিয়া বৰ্তমান আলু বইল কৰি লৈছোঁ আলু দুটা বইল কৰি লৈ এনেকৈ কদ্দুকছ কৰি লৈছোঁ এনেকৈ আলুখিনি এনেকৈ কদ্দুকছ কৰি ল'লে মিহি হৈ যায় সেইটো কাৰণে এনেকৈ কদ্দুকছ কৰি লৈছোঁ আৰু হাতেদি সানি ল'ব পাৰে হাতেৰেও সানি ল'ব পাৰে মই অলপ মিহি হয় আৰু কদ্দুকছ কৰি লৈছোঁ কি কেতিয়াবা অলপ হেৰি থাকে আজিকালি আলুবিলাক বেয়া যে কিবা কিবি থাকি যায় সেইকাৰণে মই এনেকৈ কদ্দুকছ কৰি লৈছোঁ যিখিনি থাকি যায় সেইখিনি এনেকৈতো ওলাই ল'ব পাৰি তাৰপিছতে মই ল'লোঁ পিঁয়াজ ল'লোঁ পিঁয়াজটো কদ্দুকছ কৰি লৈছোঁ তাৰপিছত অকণমান নৰসিংহৰ পাত লৈছোঁ আৰু এইখিনি ধনিয়াৰ পাত মানে আমাৰ বন ধনিয়াটো যে সেইটো লৈছোঁ বঙালী ধনিয়া আৰু জলকীয়াৰ গুড়ি আমাৰ জলকীয়া গুড়ি নাই তাৰমানে এনে শুকান জলকীয়া কেৰাহীটোত দি লৈ অলপ গৰম কৰি লৈ এইটো মোহাৰি লৈছোঁ তাৰপিছত এয়া হালধি দিম নিমখ আৰু হালধি নিমখ সোৱাদ অনুযায়ী নিমখ দিম গোটেইখিনি এতিয়া মই মিক্স কৰি লৈছোঁ প্ৰথমতে মই আলুখিনি দি ল'লোঁ এই যে তিয়াই থৈছিলোঁ যে চুজিখিনিৰ লগত মই কিমান সময় তিয়াই থৈছিলে 10 মিনিট 10 মিনিট তিয়াই থৈছিলোঁ এতিয়া এইখিনি 10 মিনিট তিয়াই থোৱা এইখিনি এনেকুৱা হৈ গৈছে তাৰপিছতে মই আলুখিনি কদ্দুকছ কৰা আলুখিনি দি ল'লোঁ এতিয়া মই পিঁয়াজখিনি দি ল'লোঁ নৰসিংহৰ পাতকেইটা দি ল'লোঁ তাৰপিছত ধনিয়াৰ পাতখিনি দি ল'লোঁ আৰু এতিয়া মই জলকীয়াৰ গুড়ি মানে শুকান জলকীয়াৰ এইখিনি বস্তু দি ল'লোঁ অলপ টেষ্টি আহিব আৰু মানে চটপট কৰে বস্তু খাব মন গৈছে না সেইটো কাৰণে এনেকৈ দি তাৰপিছত তাৰ ৰংগুড়া কালাৰটোৰ কাৰণে অকণমান ৰংগুড়া দি লওঁ তাৰপিছত এতিয়া নিমখ দিম নিমখটো সোৱাদ অনুযায়ী কোনোবাই বেছিকৈও খাব পাৰে আৰু কমকৈও খাব পাৰে এইটো নিজৰ মতে এইখিনি মই মিলাই ল'ম এইখিনি মই ভালদৰে মিলাই ল'ম এইটোতো অলপ জুলীয়া হ'বই তাৰ লগত মই অকণমান আটা এড কৰিম মানে মিলাই দিম আটা কাৰণ এইটো বস্তুৰ লগত আটা অকণমান মিলাই দিব লাগিব এইটো মই ভালদৰে মিহি কৰি লৈ মিলাই লৈ তাত ইয়াতে অকণমান মই আটা লগাই দিম আটা মিলাই দিম এইটো আটা মই 2 মুঠামান দিলেই হৈ যাব তাৰপিছত ইয়াতে মই অকণমান তেল দি দিম ৰিফাইন তেল যোনে যি তেল ব্যৱহাৰ কৰে সেইমতে দিব পাৰে এইটো এতিয়া মই ভালদৰে মিক্স কৰি লওঁ আৰু যদি ইয়াতে এইখিনি ঢিলা হৈ যায় বা অকণমান লুজ টাইপ লাগিছে তেতিয়াহ'লে আটা আৰু অলপ দি ল'ব পাৰে আৰু তেতিয়াহ'লে লাড়ুকেইটা বনাত সহজ হৈ যাব আটাখিনি এতিয়া লগোৱা হ'ল মানে চুজিৰ এই হাতোৱাটো লগোৱা হ'ল এতিয়া মই এইখিনি 10 মিনিটৰ কাৰণে ৰখাই দিছোঁ আজি চাওক পুৰা বৰষুণ দিছে দেখাই দিওঁ বৰষুণ পুৰা এতিয়া অলপ কমিলে বাৰু বৰষুণটো কমিলে ইফালে এনেকুৱা বতৰত আৰু চটপটীয়া খাই মজা লাগে ন এতিয়া কি বা এতিয়া মই কেৰাহীখন বহাই দিম কাৰণ চুজিৰ পুৰি বনামতো গতিকে এতিয়া মই কেৰাহী বহাই দিছোঁ কেৰাহীখন গৰম হ'লে তেল বহাই দিম 10 মিনিট হৈ গ'ল এতিয়া মই সৰু সৰুকৈ লাডু বনাই ৰুচিৰ কাৰণে ঠিকে আছে ইয়াৰ কোমল হৈ আছে ৰুচিৰ কাৰণে ঠিক হ'ব আপোনালোকে এনেকৈ বনাব পাৰে যদি অকণমান ঢিলা লাগে অকণমান আটা লৈ এইটো বস্তু এনেকৈ বনাই দিলে ধুনীয়া গোল হৈ যায় এইটো এনেকৈ
আস্তে আস্তে মানে বেছি জোৰ কৰি দিব নোৱাৰিম কাৰণ এই বস্তুটো আলুৰ লগত মিক্স আছে নহয় গতিকে ৰাতিলৈ দিলে এইটো অকণমান এনেকৈ দুটা হৈছে এতিয়া মই যেতিয়া গৰম হৈছে এই দুটা মই দিছোঁ ধুনীয়াকৈ ফুলিছে দেখিছে না আপোনালোকে এয়া চাওক মোৰতো দেখা পাই খাবলৈ মন গৈছে দেখা পাই কিনে নাখাওঁ দিয়া এতিয়া আৰু এখন বহিছোঁ ফাইনেলি আমাৰ পুৰি ৰেডি হৈ গ'ল মই গা ধুব গুচি গ'লোঁ মা তেতিয়াই আলু আৰু মানে কণী বনালে আলু আৰু কণী আৰু এয়া পুৰি এয়া চাহ খাই চাওঁ টেষ্ট কৰি চাওঁ কেনে হয় ভালেই লাগিব যিহেতু আলু আছে আলুৱে সকলো বস্তুতে ভাল লগাই দিয়ে আৰু আমাৰ মাৰ হাতৰ টেষ্টটোতো ধুনীয়াই মা মজা আছে মজা আছে তেতিয়াহ'লে আজিৰ পৰা এনেকৈ বনাব পাৰিম আৰু মজা গাইজ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব এনেধৰণৰ কণ্টেণ্ট আৰু পাই থাকিব চ' ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফেচবুক আৰু হোৱাটছএপ সকলোতে আপোনাৰ লগ বন্ধুবোৰক চ' ভিডিঅ'টো ইমান সামৰণি ল'লোঁ আশা কৰোঁ আপোনালোকৰ দিনবোৰ শুভ হওক গুড বাই